আজি জুবিন গাৰ্গৰ 53তম জন্মবাৰ্ষিকী উপলক্ষে বিটিসি চৰকাৰে মেমৰিয়েল পাৰ্ক বনাবলৈ উদ্বোধন কৰিলে। এছে শিল্পী নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আজি বহুত ভাল লাগিছে, কাৰণ কিয় কাৰণে ভাল লাগিছে, অসমত এইটো আটাইতকৈ ডাঙৰ এটা মানে গিফ্ট বুলি ক'ব লাগিব। জুবিনদাৰ কাৰণে গিফ্ট দিছে আমাৰ BTC চৰকাৰৰ শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰে BTCৰ পৰা বহুত ডাঙৰ এটা গিফ্ট দিছে। কাৰণ ইয়াতে বহুত ডাঙৰ এৰিয়া, অৰ্থাৎ 30 বিঘাতকৈ ওপৰত ইয়াতে আমাৰ হাগ্ৰামা ছাৰে জুবিনদাৰ বাৰ্থডেৰ নামত পাৰ্ক এটা বনাব আৰু জুবিনদাৰ পাৰ্ক এটা বনাবলৈ গৈ আছে। চ' আমি আটাইতো আনন্দিত হৈছোঁ, কাৰণ আমি শিল্পী আমি জীয়াই ৰাখিব লাগিব। কাৰণ জুবিনদা বুলি ক'লে আমি ক'বলৈ ভাষা নাই, আমি ক'ব নোৱাৰোঁ, কৈ পেলাই আমি শেষ কৰিব নোৱাৰোঁ জুবিনদাৰ কথা। সেইকাৰণে আমি বহুত ভাল লাগিছে আজি ইয়াতে আহি পেলাই, আৰু নিজে শিল্পী হিচাপে মই নিজকে বহুত আনন্দিত হৈছোঁ। আৰু জুবিনদাক মই আজি যিহেতু জুবিনদা নাই, কিন্তু তথাপিও আমি জুবিনদা আমাৰ মাজত সদায় থাকিব। আৰু জুবিনদাক আজি এই 53 যিটো বাৰ্থডে আজি মই উইচ কৰিছোঁ। হেপী বাৰ্থডে জুবিনদা, লাভ ইউ। আজি এছিয়ান বুক অফ ৰেকৰ্ড হ'বলৈ গৈ আছে। এই অনুষ্ঠানত মানে গীত পৰিৱেশন কৰিলে কেনে অনুভৱ? মই একচুৱেলি তেনেকুৱা মই দৰ্শক ক'তো পোৱা নাই। মানে গান গাইছোঁ, বহুত জেগাত গান গাইছোঁ, ফাংচনত গাইছোঁ, ক'ৰবাত গাইছোঁ, কিন্তু তেনেকুৱা আজি যেনেকৈ মানুহ আজি একেলগে আহি জুবিনদাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিছে আজি কোকৰাঝাৰত। চ' বহুত মানে নিজকে ভাল লাগিছে। ইয়াতে মই এটি গীত গাইছোঁ, জুবিনদাৰ গীত গাইছোঁ মই। চ' বহুত ভাল লাগিছে, আৰু ইমান ছাপৰ্ট দিছে জুবিনদাৰ কাৰণে। সকলোৱে বাৰ্থডে চেলিব্ৰেশ্যন কৰিবৰ কাৰণে সকলো আহিছে। চ' বহুত ভাল লাগিছে, মনত বহুত মানে নিজকে বহুত জুবিনদাৰ মানে আজিহে উইচ কৰা যেন লাগিছে নিজকে মনৰ পৰা।